হৃদয় জুড়ে আবেগে আবেগে মরম বারে খোদাই তোমাকে পাবলৈ জিলিকি আছা তুমি মন আকাশী তৰা তুমি আতৰি আতৰি থাকিলে মোৰ প্ৰতি উষা তোমাৰে নামত মৰম বাৰে সদায় তোমাকে পাবলৈ জিলিকি আছা তুমি মন আকাশী তৰা সপোন লগা বৰষা যেন মোৰ বুকুতে প্ৰতিটো ক্ষণ দৰদী মৰমে তোমাক সাৱটিলো মৰম বাৰে সদায় তোমাকে পাবলৈ জিলিকি আছা তুমি মন আকাশী তৰা হিয়াদৰে মোৰ বুকু ভাগে তুমি আতৰি আতৰি থাকিলে মোৰ প্ৰতি উষা তোমাৰে নামত মৰম বাৰে সদায় তোমাকে পাবলৈ জিলিকি আছা তুমি মন আকাশী তৰা গদাপানী ক'ত আছে তই নকওঁ কিয়? নকওঁ, তহঁতৰ অত্যাচাৰত এই জয়মতীৰ প্ৰাণ গলেও বংশৰ সন্ধান মই কেতিয়াও নিদিওঁ। আইদেউ, আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰিলোঁ। আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ।
চি এগৰাকী ছোৱালী হৈ পৰপুৰুষক বঙহৰদেউ বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছ। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। সমাজত তাই এজনী ছোৱালী হৈ পৰপুৰুষক বঙহৰদেউ বুলি সম্বোধন কৰিছে, অভিনয় কৰিছে। তাই আমাৰ সমাজলৈ কলংক সানি আনিছে। তাইক ঘাটে পানীয়ে নিষেধ কৰা হয় আৰু তাইক যাতে কোনেও বিয়া নকৰায়, আৰু যোন পুৰুষে তাইক বিয়া কৰাব তেওঁকো আমাৰ সমাজৰ পৰা এঘৰীয়া কৰা হ'ব। অসমৰ প্ৰথম গৰাকী নাৰী অভিনেত্ৰী আইদেউ সন্দিকৈয়ে অভিনয়ৰ নামত নিজৰ জীৱন উচৰ্গা কৰিলে। এই মহান শিল্পী দেখি আহিলো এই ৰামবিলাসৰ ঘোঁৰাৰ দৰে গাড়ীখনৰ স্পীড ছাৰ। আমাৰ যে সেই হেডমাষ্টনী বাইদেউ গাড়ীখনৰ ৰঙৰ দৰে ৰং ছাৰ। ৰ'বচোন মই পঞ্জিকাখন খুলে চাই দিওঁ এপাক আপোনাক। ৰ'ব হে কোৱা তোমাৰ পঞ্জিকা, তোমাৰ পঞ্জিকা ফুৰি মই ভস্ম কৰি পেলাম। আগতে কোৱা ছোৱালী ভনী গাড়ী দিছে নাই? ইমান কম কৰিছো আনিছে। ইমান এটা সাংঘাতিক খবৰ লৈ আহিছো। মই কি পঞ্জিকা মেলি নাচাই কিবা ফিল্ম ফেয়াৰ চাই দিব পাৰো নেকি? এই বোলো চন্দন গোপা, এই তোমাৰ দেউতাই ষ্টেচনলৈ পঠিয়াই দিয়া গাড়ীখনত এই ড্ৰাইভাৰক ক'লে নাহে। এই লগত লৈ আহিব সেই মুম্বাই কলেজত সংগীতত মস্ত ডিগ্ৰী লোৱা তোমাৰ দেউতাৰ আৰখোৱা সুন্দৰী জীয়ৰী তৰালি আইদেউকো লৈ আহিব বুজিছা।
গাড়ী শব্দ শুনি চাই নহয় আহি আছে আমি তোমাৰ কাৰণে ৱেইট কৰি কৰি টোপনি আহিবলৈকে খেলি নকবা আৰু দেউতা ট্ৰেইনখন ষ্টেচন পাওঁতে 3 ঘণ্টা পলমকে পালে তাত কিন্তু মোৰ অকণো দুখ নাই দেই মই একজেক্টলি সেনেকুৱাকে ধাৰণা কৰিছোঁ আগত যদি একো সুবিধা নহয় আমাৰ তৰালি ভণ্টিয়ে জানো সময় মিছ ইউজ কৰে নে কি কোৱা দাদা তই নহয় মোক মানে কথাটো প্ৰতি খোজ নামাৰিলে কথাই ক'ব নোৱাৰো দাদা আকৌ দাদা তোমাক মই কিমান কম ড'ন্ট কল মি দাদা কল মি ব্ৰাদাৰ এৰা তো আইদেউ এই দেউতাক দেদী মাৰাক মামী আৰু দাদাৰাক বাদাৰ এই খুৰাক আংকুল বুলি ক'বলৈ শিকিলা হা ইমানবোৰ টকা পইচা ভাঙি এই মুম্বাইত সেই গান শিকিবলৈ পঠোৱা লাভটো কি হ'লে লাভ কিয় নহ'ব খুৰা লাভ হৈছে মুম্বাইলৈ গৈ মই এটা কথা ভালদৰে শিকি আহিলোঁ যে দক্ষিণ ভাৰতৰ মানুহসকলে সিহঁতৰ ভাষাটো ক'বলৈ খুব চেষ্টা কৰে আৰু শ্ৰদ্ধা কৰে কিন্তু আমাৰ অসমীয়াসকলে বা মেট্ৰিকটো পাছ কৰিবহে লাগে পানী এগিলাচ খাওঁতেও ইংৰাজী শব্দ ব্যৱহাৰ নকৰিলে পানী এগিলাচো খাব নোৱাৰে নহয় নে কি কওঁ দাদা পিছে দাদী মই সুধিয়া চেম্বাৰত আকৌ মকেলকেইটা নাপালেও সুধি যাব পাৰে ঠিক আছে ৰচোন তই দেখোন মোৰ ৰিজাল্টৰ বিষয়ে একোৱেই নুসুধিলি চাচোন চা অদৰকাৰী কথাবোৰ পাতোতে মই তোৰ আচল কথাটোকে সুধিবলৈ পাৰোঁ ঐ কচোন ক তোৰ ফাৰ্ষ্ট ক্লাছ হৈছেনে আৰু মাৰ্কছৰ পাৰ্চেণ্টেজ কিমান তুমি কিন্তু নিমাত হৈ থাকিলে নহ'ব কিন্তু কৈ দিছোঁ তুমি যদি নিমাত হৈ থাকা মই কিন্তু পঞ্জিকা মেলি তোমাৰ পৰীক্ষা বিভাগৰ শতকৰা নম্বৰৰ হাৰ গণনা কৰি তোমাৰ চকুকেইটা জলক তপক লগাই দিম নালাগে দিয়া চেনিকুৰা এইবোৰ অপ্ৰয়োজনীয় কথা গণনা কৰি দাদাৰ মূল্যৱান সময় নষ্ট কৰিব নালাগে এটা কাম কৰিলেহে বেছি ভাল হ'ব নেকি চেম্বাৰত কেইজনমান মক্কেল আহিবহি সিহঁতৰ পকেটৰ ওজন কিমান সেইবোৰ গণনা কৰি ক'লেহে মোৰ উকিল দাদাই বেছি ভাল পাব নেকি সকলো সময়তে কিন্তু ফোন কৰা ভাল নালাগে তৰালি ইমান দিনৰ মূৰলৈ ঘৰখনলৈ আহিছ আহি এইটো ডাঙৰ দাদাৰ কেনেকৈ ক'বলৈ বেয়া লগা নাই নে বাইদেউ মোৰ পঞ্জিকাই কিন্তু কথাটো তেনেকেই ভাবিছোঁ মই আকৌ কথাবোৰ তেনেকৈ ভবা নাই যিবোৰ ককায়েকে মক্কেলৰ পকেট গৰম কৰিবলৈ গৈ নিজৰ ভনীয়েকৰ কথা পাহৰাই ৰাখিব পাৰে সেইবোৰ ককায়েকে আৰু ইয়াতকৈ কি ভাল ব্যৱহাৰ পাব দেউতা মা বজাৰলৈ গৈছে আৰু ল'ব কি আকৰিজনী হে মা বজাৰলৈ গৈছে কালৰ গতি যিহে হৈছে অকলে কেনেকে যায় কোৱাচোন সেইকাৰণে নৌবৰাটোৰ লগত লৈ গৈছে কৈছা ছাৰ মই গৈ থাকোঁ নেকি বাগিচাত বহুত কাম কৰি লৈছে গৈ থাকোঁ আইদেউ তুমি থাকিবা মই কিন্তু গৈ থাকোঁ দেই তৰালি মই হঠাতে বৰ গহীন হৈ গ'লি কি চিন্তা কৰিলি নাই দেউতা ভাবিছোঁ ইমান দিনৰ মূৰত মই ঘৰলৈ আহি বুলি জানিও মা আৰু নব কিয় বজাৰলৈ ওলাই গ'ল সঁচাকৈ দেউতা মা আৰু মাহীমাৰ মাজত চাগৈ পাৰ্থক্য সেনেকৈ আজি নহয় জানেনে এজন ব্যৱসায়ী ব্ৰহ্মত দি থৈ আহিছোঁ আমি 90 টকা এটা বস্তু কিনিলোঁ তেওঁ কিনিলে 100 টকা তেওঁ আমাক ঘূৰাই দিলে 410 টকা আমাক আৰু ভুলে পাই ন জানে সেইখিনিতে লগ পালোঁ বিনন্দ তালুকদাৰৰ পিতা দীপেন্দুৰ সৈতে আটাইকেইজন গ'লোঁ আৰু না হোটেললৈ তাত যে কি জমিলে বুজিছেনে ইমান যে ভাল লাগিল লগ কৰি সঁচাকৈ আপুনি থকা হ'লে বহুত বেছি ভাল লাগিলহেঁতেন দেউতা বিৰাট ভাল লাগিলহেঁতেন নহয় ইমান দিনৰ মূৰত মই ঘৰলৈ আহি দৰ্জাত ওলমি থকা ডাঙৰ তলাটোত মূৰ খুন্দিয়াই খুন্দিয়াই কান্দিব লগা নহ'লহেঁতেন কিমান সময়ত পালাহি তুমি যিটো সময়ত পামহি বুলি ভাবিছিলোঁ তাতকৈ 3 ঘণ্টা পলম হ'ল মা কিয় তোমাৰ মাৰিবৰ কাৰণেতো মই 10 বজাতে ষ্টেচনলৈ পঠাইছিলোঁ কিন্তু 10 বজাততো দাদা ওলাই
খেম বাৰু তুমি আৰু মা ওলাই গ'লা আৰাধনা হোটেলত পাৰ্টি কৰিব তাৰপিছত দেউতা গ'ল বাগানৰ মজদুৰৰ হিচাপ কিতাপ লেনদেনত ব্যস্ত তাৰপিছত বুজিছাই নহয় কেউ কিছু নোহোৱা অনাথ ছোৱালীৰ দৰে পৰি থাকিলো ষ্টেচনতে মোৰ ছোৱালী হৈ মোৰ সন্মুখত এনেকৈ ক'বলৈ তোৰ বেয়া লগা নাই বেয়া কিয় লাগিব দেউতা সৰুতে মা মৰি গৈছে তাৰপিছত এইখন ঘৰত টকা পইচাৰ মৰম পাইছোঁ মনে বিচৰা সংগীতৰ ডিগ্ৰী ল'বলৈ বাহিৰলৈ যাব পাৰিছোঁ কিন্তু এইখন ঘৰত আজিলৈকে মানুহৰ মৰম পোৱা নাই দেউতা বেয়া নাপাবা তৰালি আচলতে আজি এই বজাৰখিনি নকৰিলে পৰহিলে মই মোৰ মা ঘৰলৈ যাব নোৱাৰিম তুমি খবৰটো পোৱাই নাই হ'বলা খবৰ কি খবৰ পৰহিলে তোমাৰ ডাঙৰ মামা মানে মোৰ ডাঙৰ ভাইটি বিয়া নহয় মামাৰ বিয়া তৰালি আহিলে যেতিয়া মা বহুত ভাল হ'ব কি কয় দেউতাই আৰু কি কব সজাত পণ্ডিত ভাতক যিদৰে শিকোৱা হয় সেইদৰে মাত ল'ব তৰালি ইমান দিনৰ মূৰত ঘৰলৈ আহিছ আহিয়ে তোৰ নিজ পিতৃক অপমান কৰিবলৈ বেয়া লগা নাই মোৰ পিতৃ হয়তো তাৰেই যোগ্যতা তৰালি তই বাৰে বাৰে সন্মানত আঘাত কৰিছ পত্নী আৰু বোৱাৰীৰ আঙুলিত ধৰা ব্যক্তিৰ সন্মান আছে বুলি মই নাভাবো মাৰা মোক শাস্তি দিয়া তোমাৰ পৰা অকণমান মৰম বিচাৰি মই হাবাথুৰি খাইছিলো তোমাৰ প্ৰজ্ঞকতৰ হাতেৰে মোৰ মৰম খাকুৱালি মনটো ভাঙি মোহাৰি পেলোৱা নালাগে দিয়া এই ঘৰখন মোৰ বাবে ইমান অচিনাকি নহয় যে তুমি ধৰি নিলেহে ইয়াৰ দৰ্জা কেইখন চিনি পাওঁ তুমি ভাবিছা এই প্ৰকাণ্ড হাউলিটোৰ মাজত মই একেবাৰে অকল নহয় ল'ব এই ঘৰখনত মোৰ লগত আছে সৰুদা আৰু কিয়ে মোক আজি আনিবলৈ ষ্টেচনলৈ গৈছিল তুই গোটেই বেগবিলাকত গোটেই মুম্বাইখনকে ভৰাই দিছ নেকি তোকনো বেগটো ধৰি আনিবলৈ কোনে দাঙিব পৰা নাই বাহিৰৰ পৰা এই কাম কৰা চাকৰ নাকৰবিলাকনো ক'ত যায় তোমাক এই বস্তুবোৰ দাঙিবলৈ কোনে কৈছিলে ঘৰখনত ইমানবোৰ চাকৰ নাকৰ থাকোঁতে ঘৰৰ মানুহে এইবোৰ কাম কৰিলে বৰ লাজ পাওঁ বুজিছা বসন্ত শিল দাঙিবলৈ যাওঁতে নিজৰ বাহুত শক্তি কিমান আছে তাক চাই ল'বা এক দাঙে তোৰ এনেই এই পংগু ভৰিখনে আমাৰ লাজৰ কাৰণ তাৰ উপৰি যদি তোৰ কাম কাজবোৰে বেছিকৈ লাজত পেলোৱাৰ চেষ্টা কৰ তেনেহ'লে এই ঘৰৰ লগত তোৰ সম্পৰ্কটো কি মই পাহৰি যাবলৈ চেষ্টা কৰিম পাৰিছো আৰু তই এটা কথা জানি থ তৰালি এইখন ঘৰৰ মান সন্মানৰ পৰিধি মানি চলাটো তোৰ কাৰণে ভাল হ'ব নহ'লে মুম্বাইত গঢ় লৈ উঠা তোৰ এই বহল মনটো চেপেটা কৰিব পৰা মোৰ ক্ষমতা আছে কিয় আহিলি এই পৰিখালিখনলৈ আমাৰ এই ঘৰ নামৰ কাৰাগাৰখনলৈ কিয় আহিলি ভণ্টি কিয় আহিলি মই জানো অকলশৰীয়া তই জানো মোৰ লগত এইখন ঘৰত নাথাকো ভণ্টি থাকিব নোৱাৰো দেখিছ এনেকুৱা এটা জীৱনলৈ মই জীয়াই আছো এনে এটা পংগু জীৱন লৈ মই নিজৰ ওপৰত নিজে বুজাও মই তোক কেনেকে সহায় কৰিম সেইখন ঘৰত
আহাৰ পিছত এইখন ঘৰে মোক কি ব্যৱহাৰ কৰিছে সেই কথাও জানো মুম্বাইৰ পৰা ঘূৰি আহি এইখন ঘৰত সুৰক্ষা নিশা বন্ধ হৈ গৈছে সৰুদা মোক গীত গাবলৈ অকণমান মুকলি পৰিৱেশ লাগে সৰুদা তই মোক আমাৰ বাগিচাখনৰ মাজতে লৈ থাকিলে সৰুদা তোক মাতিব দিম মানুহৰূপী জন্তুবিলাকৰ মাজৰ পৰা মইতো আমাৰ সেই সেউজীয়া বাগিচাখনৰ মাজলৈ লৈ যাব তাত তই মুক্ত মনেৰে গীত গাব পাৰিবি কিন্তু মোৰ এটা চৰ্ত আছে তই সকলোতকৈ ভাল পোৱা গীত এটা এতিয়াই মানে মোক আজিয়ে শুনাব লাগিব প্ৰমিছ কৰ বাগিচা চাবলৈ সেই মেম চাহাব আহিব এই তুহঁতৰ এইবিলাক ড্ৰেছ পাতি ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি সেইবিলাক পোৱা নাছিলো জানো এই ড্ৰেছবোৰ বাদ দিবলৈ তই আমাকে কি টাউনৰ টাউনীয়া ড্ৰেছ আনি দিছিলি নেকি এই কেতিয়াবা লাগে বুলি কৈছিলি নেকি তই কেতিয়াবা সুধিছিলি নে মই চান্স পালেতো সুধুৱেই দেচোন এই কচোন মই যদি তোক এই টাউনৰ পৰা ঝিলিক মিলিক পতি লগোৱা এখন ধুনীয়া চাই শাৰী আনি দিওঁ তই বাৰু তোৰ বাম চকুতে হ'লেও মোলৈ কেৰাহীকে অকণমান চাগি দে চামিলে কিয় মই দুই চকুৰে চাওঁ দে ৰচোন ইয়াৰ ফুটা নোহোৱা হৃদয় ঘৰৰ মাজেদি
চাদৰ মেখেলাটো বাদেই দে মিঠাপতি এটা পিছে বুলি এই কি কলি এই মোৰ এই বিশাল হৃদয়খনক তোহতে ইমান অপমান কৰিছ হা এই চামিলি তই যদি মনে মনে থাক নহয় মই কিন্তু বহুত দূৰলৈ গুচি গৈ সন্যাসীকে বাপেকে পাবি দেখি খুব ভাল হ'ব খুব ভাল হ'ব বৰদোৱা কাইতিয়া বজাৰৰ পৰা এটামান গেৰুৱা কাপোৰ আনি থৈছে তাৰে এইটো ডিউটি পৰা যাওঁতে লৈ যাবা কিয় বা সন্যাসী হ'লে লাগিব নহয় ঐ কি তই নিজৰ মানুহটোকে এনেকে গল্লি দিছ হা বাহ তেনেহ'লে কি তোমাৰ ডিঙিত বৰমালা পিন্ধাই মই সতিনী চৰ খাব লাগে ঐ নালাগে অ' কোনজনী তই যদি ক মই ল'ৰা আৰু আগত ঘৰ পৰা উলিয়াই দিব পাৰোঁ মই ভাবোঁ আৰু যদি বেছি কথা কোৱা ককাই দিয়ে আহি তোমাৰ ডিঙিটো মুৰ্গী পোহা নিচিনাকৈ বহাই দিব এই ৰচোন ৰ কথাটো অকণ ভাবি দিছোন দেই কি ভাবিব লাগে কি ভাবিব লাগে এই পঞ্জিকাখন মোৰ হাততে আছে পেলাই চাওঁ নেকি অকণমান এই পঞ্জিকা চাই আছিলো বুজিছো এই হেঁতৰ ৰাশিফল চাই আছো হয় নেকি তাকে কৈ আছে তহঁতে তেতিয়াই ঘূৰাব ওলালি আৰু এতিয়ালৈকে ফেক্টৰী পোৱাগৈ নাই যে কিয় যা যাবলৈ ওলাইছিলে এই যে সদায় সদায় এই কি ক'লো সদায় সদায় কি ক'লো সদায় সদায় এই তহঁতক ডিউটি সময়মতে যাবলৈ কওঁ কাৰণে মোৰ ওপৰত তহঁতে ইমান অভিযোগ এই বুধোৱা মই কিন্তু কৈ দিছো ডিউটি ইজ ডিউটি ডিউটি সময়ত তোৰ ভনীয়ে চামেলেও যদি ফাঁকি দিয়ে মই কিন্তু ফুৰাই নেৰিম দেই হ'ব মোৰ হ'ব তুমি এই বাগিচাৰ গাভৰুবোৰক গোটাই কি ডিউটি কথা শিকাই আছা তোমাৰ চেহেৰা চাই গম পাইছো নহয় মানে তই মানে কি ক'ব ওলাইছ হা তই যাবে যা ডিউটি কথা শিকাই এই চামেলি মই ঘৰলৈ যাওঁ দেৰি হ'ব পাৰে তই চাউল আৰু কেচমিল লৈ যাবি কথা মই দিম কি হ'ল কি ডাবুৰ ডাবুৰখন খাই আহিছ কি হ'ল ক এই গাড়ী আহিছে তেতিয়াহ'লে তৰালি মেম চাহ আহিছে এইবোৰত এতিয়া কথাই নুশুনে গ'লগে এতিয়া নাই এই ইমান দিনৰ মূৰত মেম চাহ আহিছে নাই এডাল ফুলৰ মালা নাই একাপ চাহ কি কৰোঁ এতিয়া ক'ত লুকাম আৰু মুখুমুখি ভাত পেলা তাতে লুকাওঁ নেকি আৰু আহি পালে নেকি এই দীঘল না ক'ত খুনিয়াই ভাবোঁ কেতিয়া বাগিচা চাবলৈ আহিছো আৰু কিন্তু মই এটা কথা বিৰাট ভাল লাগিলে জানেনে ইহঁত বাগানীয়া হৈ মোক অসমীয়া গামোচা দি উপহাৰ দিছে একদম ঠিক আছে ইমান দিন হ'ল আমি আপোনালোকৰ নিচিনা ডাঙৰ মানুহ চাহটোৱে দেখা নাই বহুত দিনৰ আগতে বসন্ত দাদা এবাৰ আহিছিলে আজি আমাৰ বৰ আনন্দৰ দিন সেইটো কাৰণে মোলৈ পঠিয়াই দিছে কোনে পঠিয়াই দিছে এই আমাৰ বাগিচাৰ সকলোৰে দাদাজনে শুনো সেইজন সকলোৰে দাদা ভণ্টিহঁত সঁচা কথা এটা ক'বানে ক'বানে তোমাক কোনে পঠাই দিছে মোক কোৱাচোন নাই নাই সেইটো কথা ক'ব নোৱাৰিম মই বেয়া পাইছোঁ কিন্তু দেই মই বাগিচাখনকে চাই আহোঁগৈ কথাবোৰ এনেকৈ ক'লে কিন্তু মই খুব বেয়া পাওঁ দেই কোৱাচোন কোনে পঠিয়াই দিছে কাক পঠিয়াই দিছে কিয় পঠিয়াই দিছে কিবা কোনোবাই ক্ষমা কৰিব যাব লাগিব নি যা আকৌ বঢ়িয়া কথা মেম ছাৰ আমাৰ সিখন বাগিচাত ঝুমৰ আছে আহিব দেই মেম ছাৰ আমাৰ ঝুমৰ খাবলৈ কিন্তু যাব দেই মই ভাবিছিলো আমাৰ চেনী খুৰা সকলোবোৰ বন্দোবস্ত কৰিয়ে থৈছে বুলি আইদেউ বন্দোবস্ত হওঁতেই ময়েই কৰিছোঁ এই মোৰে কি কপাল এই মোৰ ঝুমুৰ পাৰ্টিটোৱে টাউনত ভাড়া বেছি পায় এই ভাড়া মাৰিবলৈ গুচি গ'ল মেম ছাৰ মানুহ যেনেকুৱা 2 নম্বৰী বন্দোবস্ত তেনেকুৱাই 2 নম্বৰী বাপৰে বাপ খং খাইছে খাওঁ নে খাম নে পিছে আপোনাৰ নাম মোৰ নাম বধুৱা হয় আইদেউ হয় ইয়াৰ নাম বুধুৱা মাঝি এই শুনক আইদেউ
এই 88 চনত দিল্লীত যেতিয়া ৰাজীৱ গান্ধী তেতিয়াও বুধুৱা পুৰা বুজিছে নাই তাৰপিছত 90 চনত ভিপি সিং তেতিয়া বুধুৱা উৰাং আকৌ এতিয়া 2023 চন এই দিল্লীত আপোনাৰ এই নৰেন্দ্ৰ মোদী এই বাগিচাত এই বুধুৱা মাঝি লিডাৰে আইদু সাংঘাতিক লিডাৰ এই তাৰ নিচিনা এই লিডাৰে হোৱা মই সুবিধা এটা নাপাওঁ অত বছৰ বাগিচাত কাম কৰিলোঁ তাৰ নিচিনা মই লিডাৰ এটা হ'ব নোৱাৰিলোঁ চৰিত্ৰ দুখে যদি কাৰোবাক বোকাত পুত খুৱাই ৰাখে আমিনৰ কি কৰিম দিয়কচোন আৰু কথা তাৰ একেবাৰে গছা কথা ইফালে চিলনি মাউতে এই কাপোৰত চিলাবলৈ ঠাই নাইকিয়া হ'ব পাৰে মোৰ ফটা চোলা কিন্তু তোমাৰ সেই চিকমিকা চোলাটোৰ দৰে ঘামৰ দুৰ্গন্ধ নোলায় বাগিচা চাবলৈ আহিছে নে নাই ইয়াত ফটোৱা লেকচাৰ শুনিবলৈ আহিছে বাগিচা চাবলৈ আহিছে যে মোৰ বাচ্চা পাছে মই কিন্তু আহিলোঁ ঠেলা গাড়ী ইমান লাইট খাই পৰি বিচাৰি সকলো কথা তই বুজি পাব নালাগে এৰা মেম ছাৰ কিছুমান কথা ৰহস্যৰ মাজত থকাটোৱে ভাল নহ'লে মিছাতে বৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে খাইছে কিয় এই মেম চাহা ভাবি গম পাই মই আধাটো ট্ৰেয়ে গুচি আহিলোঁ মেম চাহা নমস্কাৰ তই কিন্তু আজি গাড়ী পাই লওঁ মই আৰু ডিউটিলৈ নাযাওঁ তুমি আজি ডিউটিলৈ নগ'লেও মই তোমাৰ বাৰু পইচা নকটা ব্যৱস্থা কৰি দিলোঁ কি মজা কথা আজিয়ে মই মুৰ্গী এটা বিচাৰি আনো তাৰ পিছত জালুক জলকীয়া জিৰা দি এনেকে বনাম আপুনি খাই মোক বক্সিছ দি যাব লাগিব দিম বাৰু আমাৰ পাকঘৰৰ টিনখনে বুজা বৰষুণ আহিলে মাংস বাটিত পানী পৰি গোটেইবোৰ পেনপেনীয়া হৈ যাব চামেলি লেকচাৰ মাৰিবলৈ ক'লে একো নালাগে নহয় জিম ধৰিলোঁ একদম তই ডাঙৰ ল'ৰা কেনেকৈ কথা পাতিব লাগে সেইটো নিশিকিলি তই যা দেখিছেনে মেম চাহাব ককাই দিয়া কেনেকৈ মাৰিবলৈ খেদি আহিছে আপোনালোকে ভালকৈ চিনাকি কিয় হ'ব দিয়া নাই চামেলি তোমাৰ চিনাকি মই তৰালিক অলৰেডি দিয়ে দিছোঁ চামেলি তুমি জানো বুধবাৰ একমাত্ৰ ভণ্টি চামেলি নহয় আপোনাৰ মাথাটো একেবাৰে চোকা দেই বা মই আজি আপোনাক দুটা মুৰ্গী ঠেং খুৱাম পিছে চামেলি তুমি খুৱাম বুলি কৈছা হয় আমাৰ আজি মুঠেই সময় নাই তুমি বেলেগ এদিন ব্যৱস্থা কৰিবা দিয়া আমাৰ চামেলি বেলেগ এদিন কৰিবা সেইটোৱেতো নহ'ব মুৰ্গী মাৰি মাজিয়ে খাবও লাগিব আজি মই হেঁচাম নাযাওঁ মেম চাহেব আজি বেলেগ কিবা কামত আহিছে আমাৰ ঘৰত ভাত খোৱাৰ সময় নাই কওকচোন খাওঁতকৈ ভাতকেইটা খাওঁতে কিমান সময় লাগিব সেইটোৱেটো কথা ককাই দিনলৈ একো বুজি নাপায় মেম চাহাব আপুনিতো ধুনীয়া গান গায় গাওঁ আজি ভাত খাই উঠি মোক আজি ফ্ৰীতে এটা গান শুনাব লাগিব ঠিক আছে বাৰু শুনাম পিছে চামেলি তুমি বহুত সৌভাগ্যৱতী অন্তত তোমাৰ মান অভিযোগ দিবলৈ এজন দাদা পাইছা কিন্তু মই এজাক জন্ত মানৱৰ দেহত অকণমান মৰম বিচাৰি হাবাথুৰি খাইছোঁ মেম চাহাব ভাত খাবলৈ আহিব কিন্তু মই ৰৈ থাকিম ঠিক আছে বাৰু তুমি নহ'লে খুব বেয়া পাম পইচা দি দিলি নহয় মোৰ পৰা আনিম এতিয়া এটা কাম কৰোঁ ব'ল আমি বাগিচাখনকে চাই আহোঁ ব'লো মেম ছাৰ দেউতা তুমি ইয়াত কিয় আজিতো তুমি গুৱাহাটী যোৱা কথা আছিল নগ'লা তই এই জংঘলখনলৈ আহিবি বুলি ভাবিয়েই মই গুৱাহাটী যোৱাটো কেঞ্চেল কৰি দিলোঁ এইবোৰ তুমি কি কৈছা দেউতা ইমান অহংকাৰো মানুহৰ ভাল নহয় আমি কোনো জংঘললৈ অহা নাই আমি আহিছোঁ এই সেউজীয়া বাগিচাখনৰ মাজলৈ যিখনে গঢ়ি দিছে তোমাক এটা ৰাজ অট্টালিকাৰ যথেষ্ট সম্পদ মানে ধন সম্পত্তি দেউতা আহিছে সেটা এইটো এটা পংগু জীৱন লৈ মোক তিলকৈ জ্বলাই মাৰিছো এতিয়া মুম্বাইৰ পৰা ঘূৰাই অনা একমাত্ৰ ছোৱালীজনী তই মোৰটো নাখাবি মিছা কথা দেউতা মিছা কথা মই নিজ ইচ্ছাৰে বাগিচালৈ আহিছোঁ আৰু সৰুদাক লগত লৈহে আহিছোঁ কিয় আহিছে মানুহৰ চকুত মোক ভয় কৰিব
সমাজত উচ্চ ক্ষীণতা কৰিবলৈ ভুল বুজিছা দেউতা ভুল বুজিছা মই আমাৰ বাগিচাখনৰ মাজত মুকলি পৰিৱেশৰ মাজত মই শিকি অহা গীতবোৰ গাবলৈ আহিছোঁ দেউতা তৰালি তোৰ বাগিচাৰ ভাত দেখুৱাবলৈ মোৰ দুজনকৈ মেনেজাৰ আছে আৰু বাগিচাৰ ফেক্টৰী দেখুৱাবলৈ মোৰ দুজন মহৰী আছে এনে স্থলত তোক বাগিচাৰ বাট দেখুৱাবলৈ এই ভিক্ষাৰী জাকৰ কিয় প্ৰয়োজন ইমান সময় মই মনে মনে আছিলোঁ ভিক্ষাৰী বুলি কৈ আপুনি যি মোক সন্মানৰ আঘাত দিলে এতিয়া কিন্তু মই মনে মনে নাথাকিম কি কৰিবি কি কৰিবি এই ভিক্ষাৰ জোঙাখন বন্দুক বুলি ভাবি উলিয়াবি নেকি আমাৰো কিন্তু এটা সত্যৰ সীমা আছে আপুনি এটা কথা মনত ৰাখিব আপোনাৰ যেনেকৈ উচ্চ সেই অট্টালিকাত আপোনালোকক শুবলৈ দিব পাৰোঁ তেনেকৈ মাছ দাছত গাঁত খান্দি গাড়ী কিনা দিবলৈ আমি ভয় নকৰোঁ কৰিছোঁ মালিক হলা বুলিয়ে এজন নিৰপৰাধী মানুহৰ গাত দেউতা তুমি হাত তুলিব নোৱাৰা সিমানখিনি অধিকাৰ তোমাৰ নাই দেউতা অলৰাইট তহঁত আটাইবোৰে মানে মিলি বাঘৰ হাতোৰাৰ শক্তি পৰীক্ষা কৰিব বিচাৰে তৰালি ভদ্ৰ ছোৱালী হিচাপে মোৰ লগত এতিয়া ঘৰলৈ যোৱাটো বেছি ভাল কিন্তু দেউতা আজি মই বুধুৱাৰ ঘৰত ভাত খাই যাম বুলি ভাবিছোঁ বুধুৱাৰ ঘৰত ভাত খাবি দেউতা অহাকালিলৈ বোলে বাগানত ঝুমুৰ আছে হয়নে বুধুৱা আছে মেম ছাৰ তেনেহ'লে দেউতা আজি মই আৰু সৰুটা বাগানৰ বাংলোটোতে থাকিম আৰু অহাকালি ঝুমুৰ চাই মই ঘৰলৈ যাম তাৰমানে তই সঁচাকৈ জ্বলাবলৈ আহিছ তৰালি অহাকালিলৈ মোৰ ঘৰত এটা ডাঙৰ পাৰ্টি আছে আৰু সেই পাৰ্টিলৈ অহা আলহীসকলক তাইৰ হাতেৰে যদি চাহ মিঠাই খাবলৈ নাপায় তেনেহ'লে মনত ৰাখিবি মোতকৈ আৰু জঘন্য মানুহ দেখা নাপাবি পাৰ্টি ভাল চলিছে আপোনালোক আহিব নিশ্চয় বহিয়ে থাকিবনে যাবা তোমাৰ ডেকা কালৰ কথা বোলা মনত আছে নে নাই আচ্ছা হেৰি যদিও আৰু কোনোবা আমাৰ আলহী চিঠি এখন লিখিছিলা ডেকা কালত প্ৰথম পে উঠিলে মনত আছে এইবিলাক এতিয়া নুলিয়া বাৰু বুজিছে আগৰ কথাবিলাক গ'ল আৰু এতিয়া লাভ নাই কি ভাষা লিখিছিল হৃদয়ৰ মাজৰ মৰ্ম সুখ বিচাৰি
ভাবিলোঁ মিটিং হ'ম তেতিয়া একেবাৰে গছগছীয়াই নহয় সেইকাৰণে সকলো প্ৰগ্ৰাম বাদ দি গুচি আহিলোঁ বুজিছা ভালে কৰিলে বন্ধু আজিৰ পৰা আমাৰ সম্পৰ্কটো একেবাৰে গছগছীয়াকৈ গৈ তোলো বুজিছ নহয় দোষ এই মুহূৰ্তৰ পৰা মাতি দিয়া ভিতৰতে আছে মাতি আনিব নেকি এইটো সুধিবলগীয়া কথা নেকি মাতি দিয়া ঠিক আছে আচ্ছা দীপেন্দ্ৰ তুমি দেখোন একো কোৱা নাই ফাংচন আছে তাতে বহুত দেৰি হৈ গ'ল দেউতাই মোক তাৰ পৰা উঠাই লৈ আহিছে সেইটো কথা একেবাৰে সাধাৰণ কথা দীপেন্দ্ৰ তুমি অলপ বহি লোৱাচোন ঠিক হৈ যাব চন্দন ভৰালি মাতিব গৈছেনে দীপেন্দ্ৰ কিছু অসুস্থ অৱস্থাত আছে তেনেহ'লে আমাৰ কামখিনিকে আমি আৰম্ভ কৰোঁ নিশ্চয় 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 আমি আৰম্ভ কৰি দিওঁ Ladies and gentlemen, now I would like to introduce my best friend to all of you. এয়া মোৰ শৈশৱৰ বন্ধু স্কুল কলেজৰ বন্ধু বৰ্তমান জেইলত শ্ৰীযুত বিনন্দ তালুকদাৰ আৰু মাননীয় তালুকদাৰ দেৱৰ একমাত্ৰ পুত্ৰ দীপেন্দ্ৰ তালুকদাৰ এইখন চহৰতে ব্যৱসায় কৰি তেখেতে যথেষ্ট সুনাম কৰিছে দীপেন্দ্ৰ নমস্কাৰ কৰা নমস্কাৰ কৰিম মোৰতো একেবাৰে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা নিচিনা ঘূৰি আছে তেনেহ'লে আমি আমাৰ কামখিনি আৰম্ভ কৰোঁ সময় বৰ দেৰি হয় চন্দন আমি তেতিয়াহ'লে ছবিটা আৰম্ভ কৰোঁ লেটছ ষ্টাৰ্ট দ্য মিউজিক এইটোৱে হৈছে মোৰ শক্তিৰ পৰীক্ষা তৰালি মই মুম্বাইত বিচাৰি যাব নালাগে মুম্বাই আহি মোৰ ড্ৰয়িং ৰুমত নিজেই ধৰা দিয়ে লাভলি গাৰ্ল ইজ তৰালি দেউতা তুমি ভুল ক'ল তুমি ক'ব লাগিছিল যে দিছ ইজ লাভলি গাৰ্ল ইজ মাই ডিয়াৰ ডটাৰ মিছ তৰালি চৌধুৰী তেতিয়া মানুহে গম পালে হয় যে মই বাঘৰ জীয়েক বাঘিনী বুলি তৰালি মানুহজনে দেখোন বৰ ৰমাগেই কথা ক'লে হাজাৰ হওক মুম্বাইত পঢ়িয়া ছোৱালীটো স্মাৰ্টটো হ'বই আপুনিনো কি মানুহে তৰালি মাজতে মুম্বাইত পঢ়ি অহাৰ কথাটো ক'বলৈ পাহৰিয়ে গৈছে কোনো কথা নাই অংকল তেনেহ'লে মই কৈ দিছোঁ আমাৰ তৰালি মান্দি মুম্বাই কলেজৰ পৰা মিউজিকত ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী ল'লো কিন্তু লাভ নহ'ল মুম্বাইত গৈ মই বিলাসী মদৰ সোৱাদ ল'বলৈ নিশিকিলোঁ ইংৰাজীত গান গাবলৈও নিশিকিলোঁ This is not a big problem. Boy, don't have more to a hikailon so a person. নালাগে দিয়া মহাশয় মুম্বাই বাঘে মোক তেজ পিবলৈ শিকাব নোৱাৰিলে আৰু তুমি ঘৰৰ বুন্দামে কৰি কেনেকৈ মাছ চুৰ কৰি খাই সেইটো মোক শিকাব নালাগে তুমি দেখোন বৰ আচৰিত ধৰণে কথা কৈছা আচবা পৰিৱেশৰ মাজত আচৰিত কথা কোৱাটো একেবাৰে স্বাভাৱিক শংকৰ তই আমাক ইয়ালৈ অপমান কৰিবলৈ মাতিলে নাইতো আই এম ভেৰি চৰি তৰালি তই মোৰ বন্ধুৰ ওচৰত ক্ষমা খোজ এতিয়াই ক্ষমা খোজ ক্ষমা খুজিব লাগে মই কি ভুল কৰিলোঁ মইতো একো অপৰাধ কৰা নাই কোনে কৈছে কৰা নাই বুলি মোৰ নিচিনা সিংহ পুৰুষক পুন্দামে বুলি হাতো কিমান ডাঙৰ অপৰাধ সেয়া তুমি সময়ত গম পাবা দাদা যাওঁগৈ প্লিজ দীপেন্দ্ৰ তুমি এনেকৈ গুচি নাযাবা অলপ বহি লোৱা আহা প্লিজ আংকল আমাৰ সন্মানৰ কথা অলপ ক'ব আপোনালোকৰ ৰিকুৱেষ্ট কৰোঁ মই ৰাখিছোঁ কিন্তু মোৰ এটা ৰিকুৱেষ্ট আপোনালোকে ৰাখিব লাগিব এটা কিয় হাজাৰটা ৰিকুৱেষ্ট কৰা তোমাৰ সকলো কথা শুনিবলৈ আমি সাজু আছোঁ কচোন দীপেন্দ্ৰ আমি কি কৰিব লাগিব ক তেনেহ'লে কি কৰিব লাগিব শুন মাইকী মানুহক কৈ ৰিকুৱেষ্ট নকৰোঁ দেউতা এইখন ঘৰৰ মালিকক কোৱা আমি তৎক্ষণাত ইয়াৰ পৰা যাব খোজোঁ গতিকে এই ছোৱালীজনীয়ে তাইৰ হাতখন আগবঢ়াই দিব লাগে যাতে তাইৰ হাতত আঙঠিটো পিন্ধাই আমি তৎক্ষণাত গৈ গাড়ীত উঠিবলৈ পালোঁ দেউতা
কি কয় মৰাহিতে সি মোক আঙুঠি পিন্ধাব মদ খালে ঘৰতে স্বৰ্গখন দেখা পাই যেন পাওঁ ভৰালি ভদ্ৰতাৰ সীমা পাৰ হৈ ভগৱানী নকৰিবি তেওঁ মিছা কথা কোৱা নাই আজি তোৰ আঙুঠি পিন্ধোৱাৰ দিন আছিলে আৰু এই ডিপেণ্ডুৱে হ'ল তোমাৰ ভাবি চাবি এই ক্ষেত্ৰত তোমাৰ কোনো ওজৰ নুশুনো ভৰালি সহ্যৰ এটা সীমা আছে মুম্বাইত পঢ়ি আহিলি বুলিয়ে আমাৰ মান সন্মান বজাৰ বিক্ৰী কৰিব নোৱাৰো ঘৰখনৰ সকলো পৰীক্ষাতে বিৰোধিতা কৰাটো তোমাৰ ভুল অন্যায় হৈছে তাৰমানে সকলোৱে মিলি মোক খেদাৰ আয়োজন কৰিয়ে থৈছে ঠিক আছে তেন্তে তেওঁ ইমান মৰমত মোৰ বাবে আঙুঠিটো বনাই আনিছে যিহেতু পিন্ধাই দিয়ক পিছে মহাশয় চাওকচোন মোৰ হাতত আঙুঠি পিন্ধিবলৈ একেবাৰে ঠায়েই নাই এটা কাম কৰক দিয়ক মই মোৰ ঘড়ীখনকে আগবঢ়াই দিওঁ এইখন ঘৰৰ প্ৰতিটো মানুহে পাব কেইজন বিনন্দপ্ৰাণ আজি তোৰ ঘৰত তোৰ সন্মুখত অপমান কৰিছে আৰু তই এটা নপুংসক কাপোৰ ধৰি বহি চাই আছ বল দীপেন্দু এইবোৰ কি কৰিবি এটা মদাহিত কৰা ব্যৱহাৰ মই তোমাক কৰিবলৈ বাধ্য হওঁ ইমান সাহস তোৰ মুম্বাইত হাজাৰ হাজাৰ টকা খৰচ কৰি পঢ়াই অনা পৰিণামী আহে নেকি ভুল কৰিলা দেউতা তুমি ডাঙৰ ভুল কৰিলা মুম্বাইত উচ্চ শিক্ষিতৰ বহল মনৰ মানুহবোৰৰ লগত থাকি থাকি মোৰ মনটো আগতকৈ ডাঙৰ হৈ গৈছে সেইকাৰণে মই আজি এটা মদাহীৰ লগত বিয়াত নবহো বুলি ডাঠ কৰি ক'ব পৰা হ'লো আৰু তোমালোকৰ কথা দেৱতাৰ বাণী বুলি চালি জাৰি চাব পৰা হ'লো কিন্তু দেউতা তোমাৰ কথা চিন্তা কৰি যোৱাকালি মই ঝুমুৰ নাচাই ঘৰলৈ উভতি আহিলো কিন্তু তোমালোকে এবাৰো মোৰ কথা নাভাবিলা গতিকে মই ঝুমুৰ চাবলৈ বাগিচালৈ আজি আকৌ যাম অনুমতি ল'ব লাগে বুলি মই অকণো নাভাবো ঝুমুৰ বাগিচাৰ ঝুমুৰ মই সকলো শেষ কৰি দিম
বাগানৰ বাগিচাৰ আমি কাম কৰা মানুহ মালিকৰ সুখ শান্তিৰ কাৰণে কাম কৰি যোৱাটোৱে আমাৰ ধৰ্ম তাৰ মানে মজদুৰ হল বুলি মালিকৰ ঘৰত জুই লাগিলে আপোনালোকে নুমৰ সলনি চাই থাকিব মালিকৰ ঘৰত কোনোবা মৰিলে আপোনালোকে কণাৰ সলনি কিৰিটি মাৰি হাঁহিব নাই নাই মেম ছাৰ আপুনি ভুল বুজিছে এই বধুৱা গৰীব মজদুৰ হ'ব পাৰে কিন্তু সেই অট্টালিকাত থকা ভদ্ৰ লোকসকলক সন্মান কৰিব জানে মেম ছাৰ যি মালিকৰ অনুগ্ৰহত আমি দুবেলা দুমুঠি খাই আছোঁ সেই মালিকৰ দুখ দুৰ্গতিত আমি সদায় মূৰ পাতি ল'ম মেম ছাৰ যদি কেতিয়াবা মালিকে কান্দে এই বধুৱাৰ নিৰ্দেশত এই বাগানত যিমানবোৰ মজদুৰ আছে নহয় সকলোৱে বুকুত ভুকুৱাই ভুকুৱাই কান্দিব আপোনাৰ কথা প্ৰমাণ লাগে এই মেম ছাৰ মই আপোনাক কেনেকৈ প্ৰমাণ দিম বাৰু কি কৰিলে আপুনি মোক বিশ্বাস কৰিব চাওক এজনী সহজ মনৰ ছোৱালী এখন বিখ্যাত কলেজৰ পৰা উচ্চ শিক্ষা লৈ ঘৰলৈ উভতি কিন্তু তাৰ মহাপ্ৰতাপী অহংকাৰী দেউতাকে এটা মদাহীৰ লগত বিয়া দি তেওঁ আভিজাত্য পূৰণ কৰিবলৈ ওলাইছে সেই ছোৱালীজনীয়ে অকণমান মৰম এষাৰি মাথা মাত বিচাৰিছে তাই আপোনাৰ সঁহাৰি বিচাৰিছে মোৰ সঁহাৰি আপুনি মোৰ কি কৈছে মই একো বুজা নাই আপুনি কাৰ কথা কৈছে মই মানে তোমাৰ আৰু মোৰ কথাকে কৈছো তোমাৰ মধুৰ কণ্ঠই মোৰ হৃদয় চুইছে মই যেন মৰুভূমিৰ মাজত অকণমান পানীৰ সন্ধান পাইছো আপুনি মোৰ কি কৰিব বিচাৰিছে আপুনি গম পাইছেনে কোনোবাই যদি আমাক দেখা পায় মোৰ কি অৱস্থা হ'ব মোৰ একমাত্ৰ ভণ্টিজনী কি অৱস্থা হ'ব নাই নাই বুঢ়া কাৰো একো নহয় খালি
থাকিবলৈ দিলেই হ'ল মেম ছাৰ মই আপোনাৰ একো কথা নুশুনো মাত্ৰ এটা কথা জানি থওক আপোনাক বচাবলৈ গৈ মই জুইত পৰি মৰিব নোৱাৰো আৰু একো নহয় বুধুৱা তুমি তেনেকৈ নকবা বুধুৱা নাই নাই মেম ছাৰ বধুৱা তুমি দেখোন ইয়াতে আছা গাঁৱত গ'ল কি হৈছে চিনি পোৱা নাই তুমি কোন মই তোমাৰ এজন শুভাকাংক্ষী ধৰি লোৱা শুভ চিন্তা সমান বল কৰ পাৰো গোট খালে ক'বই নোৱাৰিলো ছাৰ চাৰিটাকৈ মানুহে টানি আজিৰি আইদক গাড়ীত উঠাব নোৱাৰোহে নোৱাৰো ছাৰ মাছে পাৰিলানে নাই জয় বজৰং বুলি কৈ টান মাৰি চাৰিটা মানুহে তাইক গাড়ীত উঠাই ল'ব নহয় ছাৰ পিছে এই ঘটোকে এটা অঘটন ঘটি গ'ল ছাৰ অঘটন কি অঘটন ক'বলৈ বেয়াই লাগে দিয়কচোন দেৱীচন্দ্ৰ ছাৰ তোমাৰ টেটু চেটু মাৰিম যি আছে খুলি কোৱা কম ছাৰ এই আইদয়ে যেনেকেহে হাত ভৰিয়ে চানি কচৰত কৰিবলৈ ধৰিলে এই আমাৰ পালোৱান কেইটাই আইদৰ হাত ভৰি পানী পেলালে নহয় তাৰ পাছত মুখত ফুপাটি দিলে খুব ভাল হৈছে ধৰক সিন্ধি দিয়া চোৰক এনেকুৱা শাস্তি দিব লাগে এৰাটো আইদেউ মইতো তাক নিজ চকুৰে আজি দেখা পালো এই বুধুৱা নেকি সেইটো এইটোৰ লগত তৰালি আইদৱে যিমান সময় ধৰি কথা পাতি আছে কি বাগিচা এটা সাধাৰণ শ্ৰমিকে তৰালিৰ লগত কথা পাতিছে চাওকচোন কথাটো শুনিয়ে আপোনাৰ কি অৱস্থা মইতো তাৰ সাহসটো দেখাৰ পাছত মোৰ গোটেই শৰীৰৰ তেজখিনি ওপৰলৈ উঠি ধমক কৈ উতলিয়াই নহয় তাক মই শেষ কৰি দিম তাৰ বংশ মই উচ্ছান কৰি দিম সি মোক চিনি পোৱা নাই ছাৰ ইতিমধ্যে আমাৰ পালোৱান কেইটাই প্ৰথম পালি পুৰিয়া খুৱাই দিলে নহয় একেবাৰে আপোনাৰ মাটিমাহ দলা দি দলি পেলালে ই যদি মানুহৰ দেহা হয় তাৰ আপোনাক মই কথা দিলো সি বেটাই 1 মাহলৈ বিচনাৰ লগত লাগি ভাল কৰিছে আৰু ৰ'বচোন ছাৰ এই আমাৰ আইদেউ পালোৱান কেইটাই লৈ আহি আছে মই অকণ চাই আহোঁগৈ নেকি বৰ অশান্তি হৈছে ইমান অধৈৰ্য নহ'ব অকণমান ধৈৰ্য ধৰক সকলোখিনি ঠিক হৈ যাব থাকিব নোৱাৰো কি হৈছে বোৱাৰী ক'ত যোৱা অলপ শান্তি বিচাৰি যাওঁ দেউতা ইয়াত থাকি মই পাগলী হ'ব নোৱাৰো কি হৈছে খুলি নোপোৱা কেলে বোৱাৰী কি হোৱা নাই দেউতা তুমি তাকে নুসুধা কিয় গোটেই ঘৰখন তৰালি হাতৰ মুঠিত আৰু তাই ৰছী টানিব আমি কি চাই থাকিম চাওক দেউতা সেইদিনা পাৰ্টিলৈ মোৰ মা আৰু দেউতা আহিছিলে তৰালিৰ কাণ্ড দেখি মোক যিহে ইটিকিং কৰিবলৈ আৰম্ভ কৰিলে নহয় মোৰ একেবাৰে মৰি যাব নিচিনা মন গৈছে আজি যুগৰ সেই ডেকা ল'ৰা মদ খাই অকণমান তলন ঘটন কৰিলে বুলি এনেকৈ বাৰু অপমান কৰি খেদি পঠিয়াব লাগেনে দেউতা তুমিতো জানা দীপেনটো মোৰ এনেকুৱা অন্তৰংগ বন্ধু জানো আৰু এইবোৰ ঘটনা ঘটি যোৱাৰ পাছত মই বাৰু তাক কেনেকৈ মোক দেখুৱাম তাকে এটা কাম কৰোঁ দিয়া আমাক বিদায় দিয়া আমি ভাড়া ঘৰলৈ যাওঁ অন্ততঃ তাত মোৰ 2জন বন্ধু আহি থাকিব পাৰিব এইবোৰ কথা কাক শুনাইছা
এইখন ঘৰ তৰালিৰহে তৰালিয়ে যদি মাছ নিখাওঁ ৰাতি বিচনাৰ পৰা চুচুৰাই আনি আমাক ৰাস্তাত থৈ আহে মহৰ কামোৰ খাই আমি তাতেই থাকিব লাগিব এতিয়াও বুজা নাই মই কিবা এটা কৰি ইমান অধৈৰ্য নহবাচোন তোমাৰ অধৈৰ্য নহব কিয় বোৱাৰীজনী অধৈৰ্য নহব কিয় অনিদ্ৰা মই মুখখন খুলিলে ক'ব মাহীমাকে ল'ৰা ছোৱালী মৰম কি বুজিব নিজৰ ল'ৰা ছোৱালী নাইতো পত্নী ল'ৰা ছোৱালী মৰম তাই কি বুজিব বোলো কোৱা চন্দন তুমিওতো মোৰ সেই পত্নীয়ে ল'ৰা গতিকে মই তোমাক ইয়াৰ পৰা যাবলৈ নকওঁ বোলে মানুহে ক'ব সেই ডাইনী মাহীয়েকজনীয়ে ঘৰখন ভাঙি থান বান কৰিলে অনিদ্ৰা এনেকে অনাহকত চিঞৰ বাখৰ কৰি থাকিলে সমস্যা সমাধান নহয় বুজিছা ল'ৰালিক বুজাব লাগিব বুজাও দৰকাৰ পৰিলে ধমকি দিব লাগিব আৰু যদি তেতিয়াও নামানে তেতিয়া শাসনৰ বাক জৰিডাল হাতত তুলি ল'ব লাগিব তাতকে এটা কাম কৰা দেউতা আমাক বিদায় দিয়া তোমালোকে ইয়াত শান্তি আৰু আমি ভাড়াঘৰত গৈ শান্তি বাছ অ'কে ক'ত গৈছিলি যিখন ঠাই তুমি নৰক বুলি ভাবা তালৈ তেতিয়াহ'লে সেইখন ঠাইত তুমিও নৰক বুলি ভাবা উচিত হয়নে কেতিয়াও নহয় কোনোবাই সোণৰ টুকুৰা ভঙা আইনা বুলি দলিয়াই পেলালেও তাক বুটলি আনি পৰীক্ষা কৰি চোৱা মগজু মোৰ আছে তাৰমানে তুমি প্ৰত্যেকটো কথাত আমাক অপমান কৰিবা প্ৰত্যেকটো কথাতে তুমি ঘৰখনৰ অমাতে যাবা কেতিয়াও নাযাবা তোমালোকে যদি কোৱা এইখন ঘৰৰ দূষিত বতাহবোৰ বাহিৰ কৰি দিবলৈ তেতিয়াহ'লে দিম এইখন ঘৰৰ পৰিৱেশ যদি বিশুদ্ধ কৰিবলৈ কোৱা কৰিম কিন্তু বংশ অহংকাৰ ৰক্ষা কৰিবলৈ গৈ মই সিংহাক ছাগলী বুলি কেতিয়াও হাঁহিব নোৱাৰো শুনিছা দেউতা তুমি তাইৰ কথা শুনিছা তোমাক মই বাৰে কৈছিলো ছোৱালী মানুহক এইবোৰ গান বাজনা শিকাই একো লাভ নাই সেই সুন্দৰ উপদেশটো গৰু এটাৰ আগত দিয়া হ'লে সিও ঘাঁহ খাবলৈ এৰি কাণ পাতি শুনিলেহেঁতেন সেই আপোনাৰ কাজিৰঙা গড়ৰ নিচিনা গায়ে নলৰি মোৰ ছোৱালী এইবোৰ আজে বাজে কলেজত কিয় পঢ়িব মুম্বাইত পঢ়িব গান শিকি লতা মংগেশকাৰ হয় এতিয়া ঘৰতে চিনেমা আনি দেখুৱাই আছে মুখ মেলি মেলি চাই থাকক তহঁতে মোৰ শক্তিৰ পৰিচয় পোৱা নাই যিদৰে মই মানুহক দৌৰাব পাৰো এইদৰে মই গাঁত খান্দি পেলাবও পাৰো এইবাবে তোক কৈছো মোৰ বন্ধু দীপেন বিনন্দ আৰু দীপেন্দু তই ক্ষমা খুজিব লাগে ক্ষমা খুজিব লাগে ছাৰ কাৰণটো মই জানিব পাৰোনে অবুজ নহবা তৰালি ইমান তুমি দীপেন্দুৰ নিচিনা এজন ল'ৰাই তোমাক বিয়া পাতিব বিচাৰিছে তুমি আমাৰ আশাত চেঁচা পাতি নেঢালিবা কিন্তু দীপেন্দুৰ লগত বিয়াত বহিবলৈ মই কিমান আগ্ৰহী মোক এবাৰ সুধি চাইছিলানে সোধাৰ কোনো প্ৰয়োজন নাই দীপেন্দুৰ ডাঙৰ বিজনেছ আছে গাড়ী আছে ঘৰ দুৱাৰ আছে আৰু আটাইতকৈ ডাঙৰ কথা সি মোৰ বাল্য বন্ধু বিনন্দৰ একমাত্ৰ ল'ৰা তাতকৈ আৰু কি বেছি লাগে বাৰু লাগে দেউতা ইয়াতকৈ আৰু বহুত কিবা কিবি লাগে মোক ভদ্ৰ সমাজত স্থান লাগে নাৰী জীৱনৰ এটা নিৰাপত্তা লাগে সেই নিৰাপত্তাটোক দীপেন্দুৱে দিব নোৱাৰে বুলি তই কেনেকে ভাবিব পাৰিলি এইকাৰণে ভাবিলো যে যিদিনা আমাৰ ঘৰৰ পাৰ্টিত বৰ হাতত ধৰি নাচিছিল তোমালোকে সেইজন দীপেন্দুৰ লগত বিয়া ঠিক কৰিবলৈ ওলাইছা যিজন দীপেন্দুৱে আমাৰ ঘৰৰ পাৰ্টিত মদ খাই পলাপ বকিছিল চাই ল'ম দেউতা যিজন মানুহে খৰচটিক এদিনতে আপোন কৰি ল'ব পাৰে যিহেতু তেওঁ মোক কিমান দিনলৈকে নিজৰ কৰি ৰাখিব পাৰে সেই অংকটো তুমি নিজেই কৰি চোৱাচোন এজন চাহ বাগিচাৰ মালিকে কৰি দিব মইতো এইটো কেতিয়াও ভাবিব নোৱাৰো মইতো সদায় ভিতৰতে থাকো দেউতা যিখিনি সময়ত
মোৰ মাহীয়াই গাত লাগিছে ন দেউতা মাহীয়াই বুলি কওঁতে মই মোৰ মাৰ স্মৃতি আজিলৈকে পাহৰিব পৰা নাই বিনোদৰ লগত যেতিয়া বজাৰত ঘূৰি ফুৰে মই চুপি চুপি বিশ্বাস কৰি থাকোঁ দেউতা যিখিনি সময়ত মোৰ নব দীপেন্দুৰ লগত মোৰ ভিতৰত প্ৰেমালাপ কৰি থাকে সেইখিনি সময়ত বাথৰুম বুলি ক'লেও ভুল নহয় তেনেকুৱা এটা চুকত মই পৰি থাকো কিন্তু প্ৰাণীৰ লগত এই ব্যৱহাৰ কৰা দেখি মই আৰু সহ্য কৰিব পৰা নাই দেউতা সেইকাৰণে হ'বলা তই অনিয়ৰৰ বাহিনীত যুক্তি মোৰ লগত যুদ্ধ কৰিবলৈ আহিছ সকলোবোৰ সমস্যা পৰাই নাযায় দেউতা আজি তোমাৰ ব্যৱহাৰত অনিষ্ট হয় তাই যদি সাংঘাতিক কিবা এটা ভুল কৰে কাইলৈ যদি ৰুমৰ ভিতৰত ৰচিলৈ ওলমি থাকে তুমি কি কৰিবা পাৰিবা খাব কাৰণে তাইক মুম্বাই বিখ্যাত কলেজৰ পৰা উচ্চ শিক্ষালৈ ঘৰলৈ উভতি আহি মই ভাবিছিলো এই ঘৰখনে মোক আদৰ সন্মান জনাব মোৰ প্ৰতিভাক সন্মান জনাব কিন্তু ভবাবোৰ সকলো মিছা হ'ল সৰুদা স্বাৰ্থপৰ বেবিচাৰী এজাক মানুহে মোৰ প্ৰতিভাক সিহঁতে পুতলাৰ দৰে ঠেকেচি ভাঙি পেলালে আমি সৰু থাকোঁতে আমাৰ মা ঢুকাই গৈছে মনত আছেতো সেই দিনটো আমি যে বগা কাপোৰখন চুবলৈও ভয় কৰিছিলো আমি কেনেকে টানিছিলো মন আছেনে সেই কাপোৰখন আমি কিন্তু মুখ চোৱা নাছিলো এয়াই হৈছে ভদ্ৰ সমাজৰ নীতি আৰু এয়াই হৈছে আমাৰ সেই তথাকথিত ভদ্ৰ সমাজৰ পৰম্পৰা বুদ্ধি কিন্তু এই পৰম্পৰা মই ভাঙি পেলাম সৰুদা সেইকাৰণে মই বাগিচাৰ মাজলৈ সোমাই গৈছো বাগিচাখনৰ মাজত মই ভালদৰে উশাহ নিশাহ ল'ব পৰা হৈছো বাগিচাখন যেন মই ভাল পাইছো অকল বাগিচাখনেই নহয় সৰুদা বাগিচাৰ এজন যুৱক মোৰ মনৰ মাজলৈ সোমাই গৈছে দেউতা আজি এইখন ঘৰৰ লগত তুমিও চব কথা মোৰ শুনিব লাগিব সৰুদা মই বাগানৰ মজদুৰ বুধক ভাল পাই পেলাইছো কি হ'ল দেউতা একো হোৱা নাই মই মাছ ৰাতি গভীৰ টোপনিৰ পৰা সাৰ পাইছো এই গভীৰ নিশা ৰাতিটো বৰ ভয়াৱহ এনেকুৱা ভয়াৱহ ৰাতি মই চিকাৰ Where is my gun? Where is my gun? বন্ধু ধুৰা সাপৰ ফুচফুটনিও ভণ্টি